Hello friends, good morning. Welcome to my YouTube channel Hiramani Creation. স্বাগতম জনাইছো। এতিয়া সময় হৈছে ৰাতিপুৱা 9 বাজি। এতিয়াৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰিছো। এতিয়া মই গা পা ধুই আহিলো আৰু মই এঠালে ফুৰিবলৈ যাম আৰু আপোনালোকক দেখুৱাই থাকিম মইনো ক'ত আজি ফুৰিবলৈ যাওঁ আৰু মই দিনটো কি কৰো আপোনালোকক দেখুৱাই যাম। চাই থাকিব ভিডিঅ'টো। এতিয়া মই ৰেডি হৈ লওঁ, তাৰ পিছত আপোনালোকক লগ পাই আছো। এতিয়া মই যাবলৈ ৰেডি হৈ গলো। এতিয়া আমি যাই আছো। হনুমান মন্দিৰ পালো। চাকচোন বাহিৰৰ পৰাই দেখুৱাই দিছো। এদিন শনিবাৰ পাপাই নালা খুলি আছে ৰুমৰ। দেখুৱাই যাম, চাই থাকিব ভিডিঅ'টো। মই এতিয়া ড্ৰেছটো চেঞ্জ কৰি লওঁ, তাৰপিছত আপোনালোকৰ লগত কথা পাতি আছোঁ। চাই থাককচোন ভিডিঅ'টো। হেল্ল' ফ্ৰেণ্ডছ, মই যে কৈছিলোঁ মই এঠালে ফুৰিব আহিছোঁ। মই আহিছোঁ নলবাৰীলৈ। আপোনালোকেতো জানেই মোৰ ঘৰ গাঁৱত বুলি, তথাপিতো কওঁ যে আমাৰ এখন নলবাৰী টাউনতো ঘৰ আছে, কিন্তু আমি তাত নাথাকোঁ, তাত ভাড়া দিয়া আছে। মোৰ ফ্ৰেণ্ডবিলাকে জানে, যিহেতুকে আপোনালোকে মোৰ ফ্ৰেণ্ড হৈ পৰিছে, সেইকাৰণে কথাটো জনাই দিলোঁ। তাত কেইটামান পৰিয়াল ভাড়া থাকে, কিন্তু তাৰে এটা পৰিয়াল ৰুম চেঞ্জ কৰিছে, সেইকাৰণে ৰুমবিলাক বহুত লেতেৰা হৈছে। যিহেতুকে নতুন ভাড়াতীয়া আহিব, সেইকাৰণে ৰুমবিলাক অলপ চাফাও কৰিব আহিছোঁ। আৰু তাত ঘৰৰ কালাৰবিলাকো কৰি আছে, কেইজনমান খুৰাই ঘৰৰ কালাৰ কৰি আছে, তাকে চাবলৈ আহিলোঁ। পাপা আহি থাকে, কিন্তু মই আহোঁ যদিও ভিডিঅ' কৰা নহয়। যিহেতুকে আজি মই ব্লগ কৰিলোঁ, মই ভাবিলোঁ ভিডিঅ'টো কৰিয়ে দিওঁ। মইনো ক'ত আহিলোঁ, কি কৰিলোঁ, তাকে চাই থাককচোন ভিডিঅ'টো। হেল্ল' ফ্ৰেণ্ডছ, এতিয়া সময় হৈছে দুপৰীয়াৰ 12 বাজি। মই এতিয়াও নলবাৰীতে আছোঁ। মই কৈছিলোঁ নহয় ইয়াত ভাড়া দিয়া আছে। ভাড়া দিয়াৰ উপৰিও আমাৰ কাৰণে দুটা ৰুম ৰখা আছে। সেই দুটা ৰুম অলপ লেতেৰা হৈছে, অলপ চাফা কৰি দিলোঁ। মাজে মাজে আহিলে থকা যায়, বা নলবাৰীৰ ৰাসৰ সময়তো ইয়াত থাকোঁ, আলহীও আহে, ভাল লাগে তেতিয়া। সেইকাৰণে পৰ্দাবিলাক অলপ লেতেৰা হৈছে, পৰ্দাবিলাক ধুই দিলোঁ, ৰুমটো চাফা কৰিলোঁ। এতিয়া কিবা এটা খাই লৈ বহুত ভাগৰ লাগিছে, আৰু মোক দেখিছেনে কেনে অৱস্থা হৈছে। তাৰপিছত লগ পাই আছে, আৰু মইনো কি খাওঁ আপোনালোকক দেখুৱাই দিম ৰ'ব। মোৰ কাৰণে মেগী আৰু চাহ বনাই আনিলোঁ, এতিয়া মই খাম। খোৱাটো মেইন, আগে খাই লওঁ। নিজে বনাইছে, নিজৰ মজা হৈছে। চিম্পুলকৈ বনাইছে, কিন্তু খাই ভাল লাগিছে। মই কৈছিলোঁ যে ৰুমত কালাৰ কৰি আছে, চাওকচোন। ময়ো চাওঁ আৰু আপোনালোককো দেখুওৱা কালাৰ কৰা বা হৈছেনে হোৱা নাই। এইটো কমপ্লিট হ'বয়ে, দৰ্জাখন বাকী আছে। ইয়াত ফুলতে অকণমান ফুলৰ পুলিও হৈছে। ইয়াত কি ফুলৰ পুলি আছে চাওকচোন। আৰু ফুল থাকিলে আমাৰ কিমান ভাল লাগে নহয়নে? চাওকচোন। মই নামবিলাক নাজানো,
এজোপা হৈছে নয়নতৰা ফুল, এইজোপাও নয়নতৰা। এই পাতটো কি ভাল লাগে নহয়নে, ইমান মৰম লগা, কিন্তু মই নামটো নাজানো দে, আপোনালোকে জানে যদি কমেণ্ট কৰিবচোন। এইজোপা বগৰীৰ গছ নেকি, আৰু ইয়াত হৈছে মানিমুনি, কি ধুনীয়া হৈছে। এল'ভেৰা, এইডাল জবা ফুল। খুৰাহঁতে ধুনীয়াকৈ নিজৰ ঘৰৰ দৰে ইয়াত খেতি কৰিছে, কিমান ভাল লাগিছে আহি পেলাই চাওকচোন, ইমান মৰম লগা। আমাৰ গাঁৱৰ পিনে এইটো নিলেজি বুলি কয় নেকি, না কি বুলি কয় মই সিমান নাজানো দেই, আপোনালোকে জানে যদি ক'বচোন। এয়া চাওকচোন আপোনালোকে, কি ধুনীয়া ফুলৰ ভেন্দি। মোৰ ভাৰতে থাকে খুৰাৰ ল'ৰা, ভাল লাগে আহি লগ পালে, সৰু সৰু ল'ৰা ছোৱালীৰ লগত সময় পাৰ কৰিলে কিমান ভাল লাগে নহয়নে। আজি দিনটো কেনেকুৱা গ'ল, কি কৰিলা দিনটো আজি? এতিয়া কি কৰিবা? ভাল লগা ন, অলপমান ফুৰি আহোঁ ইহঁতৰ লগত। ইহঁতে ভাত খাইছ আকৌ, হয় নেকি? লাজ লাগছে নেকি তোমাৰ? লাগা নাই? স্কুলত যাই ভাল লাগে না? কিমান ভাল লাগে, বহুত ন। চাওকচোন পৰিৱেশটো, কি ধুনীয়া সেউজীয়া সেউজীয়া। এতিয়া আমি কি আহি পালো? ভাল লাগিছে না? ভাল লাগিছে, কিমান ভাল লাগছে। এতিয়া আমি ঘৰলৈ যাওঁ। এতিয়া আমি ঘৰত যাই আছো। এতিয়া মই ঘৰ আহি পালো, ড্ৰেছটো চেঞ্জ কৰি লওঁ, তাৰপিছত আপোনালোকৰ লগত কথা পাতি আছো, চাই থাককচোন ভিডিঅ'টো। মই তাৰ পৰা আহি ভালদৰে ফ্ৰেছ হৈ ধুনীয়াকৈ এতিয়া অলপ ৰেষ্ট লৈছোঁ, চাহ তাহ খাই ল'লোঁ। সেইদিনা আজি জন্মাষ্টমীৰ দিনা আমাৰ গাঁৱৰ মন্দিৰত নাম ধৰিছে, তাৰে 5 দিন পিছত আজি আমাৰ গাঁৱৰ পিনে পচেতাৰ নাম ধৰিছে। মোক নলবাৰীৰ পৰা আহোঁতে গধূলি হ'ল, সেইকাৰণে মই মন্দিৰলৈ যাব নোৱাৰিলোঁ। মাৰ গৈছিল, তাৰ পৰা প্ৰসাদ আনিছে, এতিয়া মই প্ৰসাদ খাম। আজিৰ নামত লাড়ুৱে মেইন, যিহেতু কৃষ্ণ জন্মাষ্টমীৰ পিছত 5 দিন পিছত আমাৰ গাঁৱৰ পিনে পচেতাৰ নাম ধৰে, তাত লাড়ু দিয়ে, আৰু লাড়ুটো খাই কিমান টেষ্টি লাগে নহয়। এতিয়া মই খাই লওঁ প্ৰসাদখিনি। বহুত টেষ্টি হৈছে। এতিয়া মই চিকেন বনাই আছোঁ, পিঠাখন ৰেডি হৈ গ'ল। ভাত লৈছোঁ, পটল ফ্ৰাই লৈছোঁ কেইপিচমান, পিঁয়াজ লৈছোঁ, এপিচ বিলাহী লৈছোঁ, কেঁচা জলকীয়া এটা লৈছোঁ, অকণমান আমৰ আচাৰ লৈছোঁ, ইয়াত চিকেনৰ সৈতে অলপমান গ্ৰেভি লৈছোঁ, আৰু বুটৰ দাইল লৈছোঁ। এতিয়া মই খাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। আজি যদি ব্লগটো চাই ভাল লাগে, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেনেহ'লে আজিলৈ বাই বাই।